নমস্কাৰ, মই ৰিয়াজুদ্দিন আহমেদ। আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল দি ফাৰ্মাচী মাষ্টাৰ। আজি আপোনালোকক আকৌ এবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি এই কফৰ ওপৰতে আপোনালোকক আকৌ এবাৰ জনাম। আৰু ইয়াৰ কেৱল কফ মেডিচিনেই নহয়, আমি ইয়াৰ লগত আৰু কি কি কাম কৰে ইয়াৰ ডিটেইলছ আপোনালোকক ক'ম। আমি আজি যেটো আমাৰ আলোচনাৰ বিষয় এয়া হ'ল তুলসী। আপোনালোকে এয়া তুলসী ড্ৰপ দেখা পাইছে। তুলসী আপোনালোকে জানে যে তুলসী আমাৰ সাংস্কৃতিকভাৱে আমাৰ পৰম্পৰাগতভাৱে আমি তুলসী ব্যৱহাৰ কৰি আহি আছোঁ। আমাৰ পূজা পাতল, আমাৰ সাংস্কৃতিক কাৰ্যকলাপত আমি অতীতৰ পৰাই আমি তুলসী ব্যৱহাৰ কৰোঁ। আৰু এই তুলসী কেৱল পূজা পাতলতেই নহয়, আমি এয়া আমাৰ মহাপুৰুষসকলে বা আমাৰ অতীতৰ ঋষিমুনিসকলে এই আমাৰ আয়ুৰ্বেদত ইয়াৰ বৰ্ণনা আছে। আৰু ইয়াক কেনেকৈ আমাৰ শৰীৰৰ বাবে বিভিন্ন ক্ষেত্ৰত সহায় কৰে সেই বিষয়ে আমি বিস্তৃতভাৱে ক'ম। আমাৰ ইয়াত আপোনালোকে কম্পজিশ্যন দেখা পাব। ইয়াত 5টা কম্পজিশ্যন দিয়া আছে: ৰাম তুলসী, শ্যাম তুলসী, বন তুলসী, নিম্বু তুলসী আৰু বিষ্ণু তুলসী। গতিকে এই বিভিন্ন ধৰণৰ তুলসীৰ আমাৰ বিভিন্ন প্ৰকাৰ আছে, এইবোৰ ব্যৱহাৰ কৰা হয়। কিন্তু আমি আচলতে আপোনালোকক ক'বলৈ গৈ আছোঁ, বিশেষকৈ আমি ক'ব বিচাৰিম যেন এই তুলসী আমাৰ ক'ত ক'ত ব্যৱহাৰ হয়। কেৱল আমি কফ মেডিচিন হিচাপে আমি ব্যৱহাৰ কৰি অহা নাই, লগতে আমি ইয়াক ইমিউনিটি বুষ্টিং হিচাপে ই কাম কৰে। আপুনি যদি ৰেগুলাৰ এই তুলসী ড্ৰপ বা তুলসী ড্ৰপ সেৱন কৰে, তেনেহ'লে আপোনালোকে ইমিউনিটি আপোনাৰ ইম্প্ৰুভ হ'ব। আপোনাৰ বেমাৰ আজাৰৰ পৰা আপুনি নিজকে কণ্ট্ৰল কৰিব পাৰিব। লগতে ই কলেষ্ট্ৰল ৰিডাকশ্যনত কাম কৰে, কলেষ্ট্ৰল লেভেলটো কম কৰে। গতিকে হাই প্ৰেছাৰৰ মানুহক আমি এই তুলসী ড্ৰপ সেৱন কৰিবলৈ ডক্টৰে পৰামৰ্শ দিয়ে। আয়ুৰ্বেদিকত আমি এয়া পাওঁ। আৰু তাৰপিছত আপুনি ব্লাড গ্লুক'জো সহায় কৰে। ব্লাড গ্লুক'জ যাৰ বেছি, সি ইয়াক ৰেগুলাৰ সেৱন কৰিব পাৰে, কোনো ছাইড ইফেক্ট নাই যিহেতু। তাৰপিছত ই প্ৰমোট লিভাৰ ফাংচন, লিভাৰৰ যাৰ কমজুৰি থাকে, ইয়াতো তুলসী ড্ৰপে ভাল উপকাৰৰ কাম কৰে। ই এণ্টিমাইক্ৰবিয়েল প্ৰপাৰ্টি থাকে। গতিকে এণ্টিমাইক্ৰবিয়েল প্ৰপাৰ্টি থকাৰ কাৰণে আপোনাৰ সৰু সুৰা যিবোৰ বেমাৰৰ বীজাণু আমাৰ নাকেৰে বা মুখেৰে আমাৰ শৰীৰত বা আমাৰ ৰন্ধ্ৰইদি আমাৰ চালে বা টাচৰ ক্ষেত্ৰত আমাৰ শৰীৰত সোমাই, চকুৰে বা বিভিন্ন আমাৰ উপায়েৰে আমাৰ শৰীৰত যিবিলাক মাইক্ৰ অৰ্গেনিজম প্ৰৱেশ কৰে, সেইবিলাককো ধ্বংস কৰাত ই সহায় কৰে। আৰু ইয়াক আমি এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি আছে। গতিকে আপোনাৰ নাক জাম হৈ থকা এইবিলাকত কি হয়, ই ডিকনজেষ্টেণ্ট হিচাপতো কাম কৰে আৰু জ্বলা-পোৰাত কম কৰাত সহায় কৰে। ইট অলছ' এচেঞ্চিয়েল, ইয়াৰ যিটো এচেঞ্চিয়েল অইল থাকে, আমি যিটো অইল ইয়াৰ পৰা পাওঁ, তুলসী অইল, আৰু ইয়াক আমি কি কৰোঁ, নাৰ্ভাছ ছিষ্টেমতো ই কাম কৰে। গতিকে আপোনালোকে দেখা পালে ইমানগাল ফাইদা থকাৰ পিছত আমি তুলসী ড্ৰপটো আমি সেৱন কৰাটো অত্যন্ত দৰকাৰ। আমি সেৱন যদি কৰোঁ ৰেগুলাৰ, তেনেহ'লে আমি ইয়াৰ পৰা ফাইদা উপকাৰ আমি ল'ব পাৰিম। এইখিনি কৈ আজি আমি ইয়াতেই আমাৰ এই তুলসী ড্ৰপৰ ওপৰত বা তুলসীৰ ওপৰত আমাৰ যি পৰম্পৰাগত ইম্পৰ্টেঞ্চ আছে, লগতে ৰিচাৰ্চ কৰি আমি যি ইম্পৰ্টেঞ্চখিনি পাইছোঁ, গোটেইখিনি আপোনালোকৰ সন্মুখত ৰাখিছোঁ। এই তুলসীৰ সেৱন আৰু ব্যৱহাৰ এয়া খুব অতি দৰকাৰী। এইখিনি কৈ আজি আমাৰ এই ভিডিঅ'টো শেষ কৰিলোঁ। আগলৈ আপোনালোকক নতুন নতুন ভিডিঅ'ৰ বাবে আমাক লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।